নমস্কাৰ পাটকা ইউটিউব চেনেললৈ আপোনাক জনাইছোঁ স্বাগতম। আজি আপোনালোকক আমাৰ গাঁৱে ভূঞে সোমাই থকা কিছু প্ৰতিভা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু এই মুহূৰ্তত মোৰ লগত আছে লখিমপুৰ জিলাৰ বৰদৈৰ লোহিত বৰুৱা নামৰ এই যুৱকজন আছে। বিশেষ ধৰণৰ কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ লোহিত বৰুৱাই খুব সুন্দৰ বাঁহী বজায়। কেৱল বাঁহী বজোৱাই নহয়, সুন্দৰ সুন্দৰ বাঁহী, ইয়াৰ এই যিসমূহ বাঁহী আপোনালোকে দেখিছে এইসমূহ লোহিত বৰুৱা নামৰ এই যুৱকজনৰ হাতৰ কৰ্ম। তেওঁ নিজেই বাঁহীসমূহ বনায় আৰু বিশেষ যদি কোনোবা ব্যক্তিক দৰকাৰ হয় তেতিয়াহ'লে তেওঁ সেই অৰ্ডাৰ লৈ তেওঁ বিক্ৰী কৰে আৰু অন্যহাতে তেওঁ ঘৰতে অনুশীলন কৰি সুন্দৰ সুন্দৰ বাঁহীত সুন্দৰকৈ সুৰ দিয়ে। নিতান্ত এটা ভাল খবৰ বুলি কৈছোঁ, কিয়নো এয়া হৈছে আমাৰ গাঁৱে ভূঞে লুকাই থকা কিছু প্ৰতিভা। এয়া লোহিত বৰুৱা। আমাৰ এই মুহূৰ্তত লোহিত বৰুৱাই আমাক এটা সুন্দৰ বাঁহীৰ সুৰ প্ৰথমতে শুনাব। আমাৰ আপোনাৰ গীতিকা আৰম্ভ কৰিছে। ধন্যবাদ জনাইছোঁ। আমি ইয়াৰ পৰৱৰ্তী ভিডিঅ'টিত আমি লোহিত বৰুৱাৰ পৰা আমি আন এক সুন্দৰ সুৰ শুনিম বাঁহীত, কাৰণ এয়া হৈছে আমাৰ গাঁৱে ভূঞে লুকাই থকা প্ৰতিভা। কেৱল প্ৰথম পৰ্যায়ত আপোনালোকৰ কাৰণে এটা মই নমুনা দেখুৱাইছোঁ আৰু পৰৱৰ্তী সময়ত আমি লোহিত বৰুৱাৰ সুন্দৰ বাঁহী বাদন, লোহিত বৰুৱাই বাঁহীত দিয়া সুন্দৰ সুৰ আমি আপোনালোকৰ কাৰণে আগবঢ়াম।